हाय फ्रेंड्स मैं अनामिका पुनर्बार नतुन एटा भिडिओर सहिते मोर चैनल बी क्रिएटिवলৈ আপোনালোকক वेलकम জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো DIY আৰ্ট ভিডিও। আশা কৰো আপোনালোকৰ ভিডিওটো চাই ভাল লাগিব আৰু যদি ভাল লাগে মোৰ ভিডিওটো লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আহিবলগীয়া ভিডিওসমূহ আপোনালোকে পাই থাকে। বলকচোন তেনেহলে আজিৰ ভিডিওটো স্টাৰ্ট কৰো। प्रथम DIY टुर बाबे মই লৈছো এটা বেগ। এনেকুৱা কিছুমান বোৰিং গ্ৰসাৰী বেগ আমাৰ সকলোৰে ঘৰতে নিশ্চয় আছে। সুপাৰমাৰ্কেটত বজাৰ কৰিব যাওতে দিয়ে মোৰ ঘৰতো পৰি আছিল কেবাটাও, সো মই ভাবিলো এটো ডেকোৰেট কৰি দিও। এতিয়া মই পেপাৰ এখনত ত্ৰিভুজ এটা ড্ৰ কৰি ললো আৰু এতিয়া মই সেই ত্ৰিভুজটো কাটাৰ এডালেৰে কাট কৰি লম। এতিয়া মই লৈছো এখন নিউজ পেপাৰ আৰু নিউজ পেপাৰখন এনেদৰে মই বেগটোৰ ভিতৰত ভৰাই লম। মই দুটা ফেব্ৰিক কালাৰ লৈছো, এটা গ্ৰীণ আৰু এটা ব্ৰাউন। আৰু এতিয়া মই বেগটোৰ ওপৰত কাগজখন এনেদৰে ৰাখি দিম আৰু এটা স্পঞ্জৰ সহায়ত, স্পঞ্জ নহলে আপোনালোকে ব্ৰাছো ইউজ কৰিব পাৰে, স্পঞ্জৰ সহায়ত এনেদৰে ত্ৰিভুজটোত মই কালাৰ কৰি দিম। ওপৰ ফালে মই গ্ৰীণ কৰিছো আৰু তল ফালে মই ব্ৰাউন কালাৰ কৰি দিছো ত্ৰিভুজটোত এনেদৰে। একেটা প্ৰসেস মই এতিয়া ৰিপিট কৰি যাম। গোটেই বেগটোতে মই এনেদৰে কৰি ললো আৰু এতিয়া অলপ সময় শুকাবৰ কাৰণে ৰাখি দিলে হৈ গল। কমপ্লিট হৈ গল বেগটো আৰু একেবাৰে চেঞ্জ হৈ পৰিলে। নেক্সট DIY টুৰ বাবে মই লৈছো বাটি এটাত অলপমান পানী আৰু এডাল ব্ৰাছ লৈছো আৰু এখন পলিথিন লৈছো। পলিথিনখনত এনেদৰে ব্ৰাছডালেৰে পানী লগাই দিছো। গোটেই পলিথিনখনত মই এনেদৰে পানী লগাই লম। এতিয়া পলিথিনখনত হাতৰ এটা আঙুলিৰে নিজৰ মন পছন্দৰ বিভিন্ন কালাৰেৰে ডট ডট দি গলে হৈ গল। আৰু যদি লাইট কালাৰ হয় তেতিয়া বেছি ভাল হয়। এনেদৰে মই এটা এটা ডট ডট দি যাম বিভিন্ন কালাৰেৰে। ডটছখিনি হৈ গল আৰু এতিয়া মই এখন আৰ্ট কৰা পেপাৰ লৈছো আৰু পেপাৰখনত এনেদৰে পলিথিনখনেৰে কালাৰখিনি মই স্প্ৰেড কৰি দিম। কালাৰখিনি ভালদৰে স্প্ৰেড হৈ গলে পলিথিনখন আঁতৰাই দিলে হ'ল। আৰু মই এতিয়া লৈছো এটা ফ্ৰেম লৈছো। ফ্ৰেমটো মই এনেদৰে ইয়াতে লগাই দিম আৰু ফ্ৰেমটো বনোৱা ভিডিও যদি আপোনালোকে চাব বিচাৰে মোক জনাব, মই তাৰো ভিডিও লৈ আহিম। ফ্ৰেমটো মই কাৰ্ডবৰ্ডৰ পৰা বনাইছো, এটো একেবাৰে সহজ হয়। আপোনালোকে মোক কমেন্ট কৰি জনাব। এতিয়া মই ফ্ৰেমটোৰ চাৰিওফালে এনেদৰে ফেব্ৰিকল লগাই লম আৰু ভালদৰে ফেব্ৰিকলখিনি লগোৱাৰ হোৱাৰ পিছত পেইন্টিংখনত মই ফ্ৰেমটো লগাই দিম।
এতিয়া মই লৈছো এটা ব্ল্যাক কালাৰ আৰু এডাল একেবাৰে মিহি ব্ৰাছ লৈছো ব্ৰাছডালেৰে মই ইয়াতে লাইক বুলি লিখিম আপোনালোকে যি ইচ্ছা কৰে তাকে লিখিব পাৰে এনেকুৱা কিছুমান সৰু সৰু টেকনিক ইউজ কৰি খুব ধুনীয়া ধুনীয়া পেইন্টিং বনাব পাৰে আৰু নিজৰ ঘৰখন ধুনীয়াকৈ সজাই ৰাখিব পাৰে একেবাৰে ইজি হয় সকলোৱে বনাব পাৰিব আপোনালোকেও নিশ্চয় বনাব আৰু যদি বনাই মোক কমেন্ট কৰি জনাব যে কেনেকুৱা হ'ল DIY পেইন্টিং ৰেডি হৈ গ'ল I hope আপোনালোকৰ আজিৰ এই ভিডিঅটো চাই ভাল লাগিলে যদি ভিডিঅটো চাই ভাল লাগিলে মোৰ ভিডিঅটো লাইক কমেন্ট কৰিবলৈ নাপাহৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশন সমূহ আপোনালোকে পাই পুনৰ লগ পাম এনেকুৱা কিছুমান আৰ্ট এণ্ড ক্ৰাফট DIY ভিডিঅ'ৰ সৈতে আজিলৈ আহো বাই বাই